ডিগবৈ সমষ্টিত দ্বিতীয়বাৰলৈ নিৰ্বাচিত বিধায়ক সুৰেন ফুকনক বিশেষ অভিনন্দন জ্ঞাপন কৰে ডিগবৈৰ সাংবাদিক সন্থাই। ডিগবৈৰ নাজিৰাটিং পৰ্যটনস্থলীৰ অতিথিশালাত আয়োজিত এক অনুষ্ঠানত ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেন ফুকনৰ সৈতে হোৱা মত বিনিময়ত অঞ্চলটোৰ বিভিন্ন সমস্যাসমূহৰ সমাধানৰ আশ্বাস প্ৰদান কৰে। মত বিনিময় অনুষ্ঠানটোত সাংবাদিক তথা সন্থাৰ সম্পাদক ৰাজেশ উপাধ্যায়, ৰীণা কাকতি গগৈ, বুবু গগৈ, অমিতাভ গগৈ, দীপাংকৰ দেৱনাথ, কোষাধ্যক্ষ বিজয় সূত্ৰধৰ, প্ৰদীপ দেৱনাথ আদি সাংবাদিকসকলে শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়। দ্বিতীয়বাৰৰ বাবে বিধায়ক নিৰ্বাচিত হোৱাত ডিগবৈৰ সাংবাদিক সন্থাৰ তৰফৰ পৰা এখন ফুলাম গামোচা, এটা ফুলৰ থোপা আৰু এখন সম্বৰ্ধনা পত্ৰ প্ৰদান কৰি শুভেচ্ছা জ্ঞাপন কৰে। সভাপতি বিনন্দ কোঁৱৰৰ নেতৃত্বত যোৱা সাংবাদিকৰ দলটোৱে ডিগবৈ থানা সমিতিৰ সভাপতি ধীৰাজ গগৈৰ লগতে অন্যান্য ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মকৰ্তাসকলক সহযোগ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। ইপিনে 2022 বৰ্ষত পুনৰ নাজিৰাটিং পৰ্যটনস্থলীত পৰ্যটকৰ বাবে আকৰ্ষণীয় পৰ্যটন মেলা অনুষ্ঠিত কৰাৰ পোষকতা কৰে বিধায়ক ফুকনে। নাজিৰাটিং পৰ্যটনস্থলীত আজি ডিগবৈ সাংবাদিক সন্থাই দ্বিতীয়বাৰৰ কাৰণে মই জয়ী হোৱাত যি শুভেচ্ছা দিলে, যি মৰম দিলে, মই কৃতজ্ঞতাৰে ধন্যবাদ জনাইছোঁ। আৰু ইয়াত বছৰটোৰ প্ৰথম মাহটো জানুৱাৰী মাহটোত ইয়াত আমি পৰ্যটন মেলা পাতিম। আৰু ইয়াত আমাৰ এটা উদ্দেশ্য আছে যে আমি ইয়াত থলুৱা খাদ্য, যিসকল থলুৱা ইয়াত লোক আছে, আমাৰ আত্মসহায়ক গোট মহিলাসকলৰ কাৰণে প্ৰায় 100টামান আত্মসহায়ক গোটক ইয়াত তেওঁলোকৰ বিপণী বহাবলৈ দিছোঁ। তেওঁলোকে থলুৱা খাদ্য বিক্ৰী কৰে, তেওঁলোকে বোৱা কটা কাপোৰ বিক্ৰী কৰে, তেওঁলোকৰ পৰা 2 টকা আয় হয়। গতিকে তেওঁলোকক উৎসাহিত কৰিবৰ কাৰণে, তেওঁলোকক ঘৰখন সবল কৰিবৰ কাৰণে আমাৰ সেইটো উদ্দেশ্য। তাৰোপৰি আমাৰ বিভিন্ন সময়ত আগলৈকে যিবিলাক আপুৰুগীয়া নৃত্য, নাটিকা, সংগীত চৰ্চা কৰিছিলে, এইবিলাক আমাৰ মাজৰ পৰা নাইকিয়া হ'ল। জনগোষ্ঠীয় নৃত্যসমূহ, জনগোষ্ঠীয় গীতসমূহ পুনৰ জীয়াই ৰাখিবৰ কাৰণে এটা চেষ্টা কৰিছোঁ। সেইকাৰণে আমি 3 বা 4 দিন ইয়াত যি বছৰ পতা হ'ব, তাত সেই পুৰণা নৃত্য গীতে মুখৰিত কৰা হ'ব। বিনন্দ কোঁৱৰৰ ৰিপৰ্ট, দেশৰ খবৰ, অসম।